নমস্কাৰ ৰঞ্জনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম ৰক্ষাবন্ধন স্পেশাল সুইট। অকল 4টা ইনগ্ৰেডিয়েন্টছ দি কেনেকৈ বনাম বলকচোন জানো। বিৰাট টেস্টি হয়, আপোনালোকে সবেই ট্ৰাই কৰিব এইবাৰ ৰক্ষাবন্ধনত। আপোনালোকে ভাল পাব নিশ্চয়। বলক ষ্টাৰ্ট কৰোঁ। কাৰণ বিৰাট সহজ উপায়েৰে বনাম। 4 চামুচমান বেচন লৈছোঁ আৰু 1 মান মেছ পনীৰ লৈছোঁ, 2 চামুচ ঘি লৈছোঁ আৰু কনডেন্স মিল্ক 200 গ্ৰাম লৈছোঁ। এইটো কাৰণে গেছত পেনটো বহাই দিছোঁ। পেনটো গৰম হৈ গৈছে, লো ফ্লেমত অন কৰিছোঁ। এই 2 চামুচ ঘি দি দিম ইয়াত। ঘিটো গৰম হোৱা আৰম্ভ হৈছে। এতিয়া এই বেচনখিনি 4 চামুচ বেচনখিনি দি দিম। লো ফ্লেমত ভালকৈ ফ্ৰাই কৰিম। পাঁচ মিনিটমান ভালকৈ ভাজিব। মোৰ এইটো হৈ গৈছে প্ৰায় ভজা। এতিয়া উলিয়াই ল'ম। এটা প্লেটত উলিয়াই লৈছোঁ আৰু ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ। এতিয়া সেইটো পেনতে এই মেছ পনীৰখিনি গোটেইখিনি দি দিম। আৰু ইয়াত দি দিম 200 ml কনডেন্স মিল্ক গোটেইখিনি। এইখিনি যাতে লো ফ্লেমত ভালকৈ বইল কৰিব। এইখিনি যাতে লাৰি থাকিব লো ফ্লেমত, লাগি নাযায় যাতে। পনীৰখিনি কনডেন্স মিল্কত ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া ইয়াত দি দিম এই ভাজি কৰা বেচনখিনি গোটেইখিনি। এতিয়া ইয়াকো ধুনীয়াকৈ মিহলাই দিম। এইখিনি তেতিয়ালৈকে সিজাম যেতিয়ালৈকে গোটেইখিনি একগোট হৈ নাযায়। গোটেইখিনি ছাইডৰ পৰা এৰা খাই একগোট হৈ নাযায়, এটা ডো নিচিনা। এইখিনি একগোট হৈ গৈছে। এতিয়া ইয়াত দি দিম ভেনিলা এছেন্স আৰু তাৰ ওপৰত দি দিম ইলাইচি গুড়া আৰু 2-3 ড্ৰপমান ফ্ৰুট কালাৰ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এতিয়া এইখিনি এটা প্লেটত উলিয়াই লওঁ। ধৰিব পৰা হৈছে। এটা এটাকৈ লাডু বনাই লওঁ। তাৰ ওপৰত দি দিম লং, ব্ৰাছেদি চাইডত অলপ ৰং কৰি দিম। যদি লাডু বনাবৰ কাৰণে অসুবিধা হৈ আছে, অলপ হাতত ঘি লগাই ল'ব, তেতিয়া সুবিধা হ'ব। গোটেই লাডুখিনি বনোৱা হৈ গৈছে। এতিয়া এটা এটাকৈ লং দি দিম ইয়াত গোটেইখিনিত। তাৰপিছত এই কালাৰখিনি লগাই দিওঁ যিখিনিত লগোৱা নাই। এয়া আমাৰ হৈ গ'ল এপল শ্বেপৰ সুইট। চাওকচোন ইমান ধুনীয়া লাগিছে। গোটেইখিনি ফ্ৰুট কালাৰ লগোৱা হৈ গৈছে। মই 2টামানত ইলাইচি লগাই দিম ওপৰৰ পৰা। দেখাত একেবাৰে এপল নিচিনা দেখা পাব। ফ্ৰেণ্ডছ, আমাৰ এই সুইটটো ৰেডি হৈ গৈছে। আশা কৰোঁ আপোনালোকে এইটো সুইটটো খাই বিৰাটেই ভাল পাব। এইবাৰ ৰক্ষাবন্ধনে স্পেচিয়েল কৰিব পাৰিব নিজৰ ককাই ভাইকো, আৰু এনেও ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব পাৰিব। যদি আপোনালোকে সুইটটো খাই যদি ভাল পায়, প্লিজ মোক কমেণ্ট কৰিব, লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। নেক্সট ৰেচিপিত লগ পাম। তেতিয়ালৈকে বাই, টেক কেয়াৰ আৰু ধন্যবাদ।